নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তেন্তে গাইজ, মই আজি আছোঁ এইফালে ৰাঙাপাৰা নৰ্থ ৰেলৱে জংচনৰ প্লেটফৰ্ম নম্বৰ 1 আৰু ইয়াত 4টা প্লেটফৰ্ম আছে। এইটো ধুনীয়া মই লোকেশ্যনত আজি আহিছোঁ, আপোনালোকক সকলো দেখাই যাম ক'ত কি হয়। তেন্তে অকণো দেৰি নকৰাকৈ আজি এই ভিডিঅ'টো আগুৱাই লৈ যাওঁ। তেন্তে ব'লকচোন চাওঁ ইয়াত কি কি আছে। আৰু গাইজ, এইটোৱে হৈছে ৰাঙাপাৰা নৰ্থ ৰেলৱে জংচন। গাইজ, এইটো লিখাই আছে দেখিছে, এইটো হৈছে প্লেটফৰ্ম নম্বৰ 1 আৰু সেয়া আমাৰ বাইদেউ গৈ আছে। আৰু ইয়াত লিখা আছে ৰাঙাপাৰা নৰ্থ আৰু হাইট ফ্ৰম মেইন চেইন লেভেল 94.20 মিটাৰ্ছ। এইটো হৈছে আৰু এইফালে আছে ট্ৰেইনসমূহ আৰু এইটো ছাইডে যায় আমাৰ ঘৰ আৰু এইটো ছাইডে গুৱাহাটী। এইটোৱে হৈছে ৰাঙাপাৰা ৰেলৱে জংচন। এইটো প্লেটফৰ্ম নম্বৰ 1 হয়। তেন্তে ব'লকচোন চাই যাওঁ আৰু কি হয়, ক'তনো টিকেট কাটে, ক'ত কি সকলোসমূহ দেখুৱাই যাম। তেন্তে চাই যাওক ভিডিঅ'টো। গাইজ, ইয়াত কি আছে সকলো দেখুৱাই যাম, ক'ত কি কৰে সকলোখিনি দেখুৱাই যাম। চাই যাওক, অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক। আৰু সেইফালেদি ট্ৰেইনখন এইফালে এতিয়া যাব, সেইটো দেখুৱাম। তেন্তে চাই যাওক ভিডিঅ'টো। আৰু এই আমাৰ বা বহি আছে, এজনী আমাৰ বা। আৰু ফাইনেলি এখন ট্ৰেইন আহি আছে, সেইখন। তেন্তে চাওকচোন ট্ৰেইনখন কেনেকুৱা, কি ট্ৰেইন, পেচেঞ্জাৰ ট্ৰেইন নে তাৰপিছত মাল লোড ট্ৰেইন নে কি ট্ৰেইন, চাই যাওঁ। গাইজ, এখন ট্ৰেইন আহি আছে, শ্ল' হৈ গ'ল। আৰু গাইজ, ট্ৰেইনখন কি হ'ল নাজানো, আহি পেলাই এইখনতে ৰখি গ'ল। এয়া ৰখি গৈছে, কিবা এটা হৈছে চাগে, সেইকাৰণে আহি পেলাই ৰখি গৈছে। আৰু ট্ৰেইনখন এইফালে যাব। এইখন ট্ৰেইনখন বৰ ওচৰৰ পৰা চাওঁ, নাজানো এইখন মানে কিয় কম দবা আছে আৰু এইটো টাইমত আহিছে। চাওকচোন, সকলো দেখুৱাই যাম। আৰু এইখন এই ট্ৰেইনখন ক'তো নাযায়, এনেই টেষ্টিঙৰ কাৰণে। टेस्टिंग के लिए है ना, ये टेस्टिंग के लिए निकाला है। हाँ हाँ, तो किधर भी नहीं जाएगा। তো শুনিলে এইটো ক'তো নাযায়, এইখন এনেই টেষ্টিং কিবা এটা প্ৰব্লেম হৈছে হৰ্ণৰ, আৰু এইটো মানে এইফালে ডবাৰ অলপ কিবা খেলি মেলি হৈছে। তো এইটো অলপ টেষ্টিঙৰ কাৰণে উলিয়াই আনিছে। এইফালে লগত কিবা এটা অসুবিধা হৈছে, সেইবাবে এনেকুৱা কৰিছে। আৰু এইফালে প্ৰব্লেম আছে, সেইকাৰণে মানে পাইলটজনো ওলাই আহিছে, মানে লোক' পাইলটজন ওলাই আহিছে ইয়ালৈ। গাইজ, ইয়াত প্ৰব্লেম এটা হৈছিলে, এইখনত ইঞ্জিনটো মানে দবাটো মানে লগ নাখায়, সেইকাৰণে মানে টানিব পৰা নাই, ইয়াত মানে জইন নাখায়, সেইকাৰণে হৈছিলে। তো ব'লক এইটো আৰু দেৰি নকৰোঁ আৰু ট্ৰেইনখন অকণমান এনেই দেখুৱাই দিওঁ, ট্ৰেইনখন বাহিৰে। আৰু গাইজ, এইখন হৈছে ট্ৰেইনখন, এয়া চাওক। এয়া পেচেঞ্জাৰ নাই এতিয়া, এইখন জাষ্ট টেষ্টিঙৰ কাৰণে উলিয়াইছে ন, চ' ইয়াত পেচেঞ্জাৰ নাই। আৰু সেইফালে এতিয়া ট্ৰেইনখন মানে অলপ আগুৱাই নিব, নহ'লে বেকো কৰিব পাৰে, একো ঠিক নাই কি কৰে। মানে এখন ট্ৰেইনখন মানে প্ৰব্লেম হৈ আছে ন, চ' এইবিলাক চব বন্ধ কৰি দিছে। এইবিলাক ইয়াত খিৰিকী এটা বা দুটা দবা এনেকৈ খুলি থৈছে। বাকী এইখন এতিয়া টানি লৈ যাব। এতিয়া ব'লক আৰু আগত দেখাম প্লেটফৰ্মত কি আছে কি নাই, সকলো দেখুৱাই যাওক, চাই যাওক। তেন্তে চৰি গাইছ, এইখন পেচেঞ্জাৰ ট্ৰেইন নহয়, এইখন পাৰ্চেল আহে মানে। আৰু ইয়াত কিবা কিবি পাৰ্চেল আহে, এয়া লিখা আছে হাই কেপাচিটি পাৰ্চেল ভেন। চ' ইয়াত পাৰ্চেল আহে মানে এইবিলাক কিবা কিবি ফ্লিপকাৰ্ট সেইবিলাক চব আহে, এইটো অনলি পাৰ্চেলৰ হয়। এয়া লিখাই আছে এইবিলাক পাৰ্চেল। তেন্তে এইফালে গৈ আছে এইখন, মই ভাবিছিলোঁ এইখন পেচেঞ্জাৰ ট্ৰেইন হয়, কিন্তু নহয়, মোৰ ভুল আছিলে ধাৰণাটো। চ' এইখন হৈছে পাৰ্চেল ট্ৰেইন। ঠিকে আছে দিয়ক, মোটামুটি ইমানতে পাৰ্চেল আহি যাব। এতিয়া যাবও পাৰে, এতিয়া যাবও পাৰে দেই। গ'ল, সেইবিলাক বাদ দিয়ক। আৰু সেইটো হৈছে এখন ট্ৰেইন যোনখন আছে, যোনখন আছে সেইফালে, সেইটো হৈছে প্লেটফৰ্ম নম্বৰ 2, সেইটো দেখুৱাম। আৰু আবেলি ইয়াত মানে খোজকাঢ়ি আহিব ভাৰ, আৰু মই 4টা প্লেটফৰ্মে দেখুৱাবলৈ চেষ্টা কৰিম যদি কোনো একো নকৰে। আৰু সেইটো এটা ওপৰত উঠি আছে একদম বান্দৰ নিচিনাকৈ, উঠি থাক একো নাই। গাইছে, এইটো মই আপোনালোকক কৈছিলোঁ যে সেইটো বান্দৰ নিচিনাকৈ উঠি আছে, বাট মই জনা নাছিলোঁ যে সেইটো বান্দৰ হয়। গাইছে, এইটো এটা বান্দৰে হয়, মই মানুহ বুলি ভাবিছিলোঁ। তো গাইছ, এইটো চাওক, এইটো ভিউটো মই দেখাব চেষ্টা কৰিম।
এইটো হৈছে ৰাঙাপাৰা ৰেলৱে জংচন। তো ভাৰত চৰকাৰে এতিয়া ট্ৰেইন মানে খুলি দিছে। ত' মুকক চেলেং টু যায় ৰঙিয়া, ইয়াৰ পৰা মানে চব যায়। এইটো মানে চব ট্ৰেইন ইয়াত ৰখিবই, অল টোটেল ট্ৰেইন ইয়াত ৰখে। চ' এইটো এক্সপ্ৰেছৰ পৰা ধৰি সকলো ট্ৰেইন ৰখে কাৰণে এইটো বহুত ডাঙৰ মানে ৰেলৱে জংচন হয় ন। প্ৰায় সেইফালে দোকান চোকান খুলিছে কাৰণে এতিয়া পেচেঞ্জাৰ মানে ট্ৰেইনবিলাক আহিলেতো পেচেঞ্জাৰ কিবা খাব মন যাব। চ' খুলি থৈছে, এখনে খোলা আছে বাৰু, বাকী এইবিলাক চব বন্ধ কৰি থৈছে। ত' চব খোলা নাই, ত' কিছুমানে খুলিছে দোকান। আৰু এইফালে ট্ৰেইন আছে সকলোফালে মই দেখাই যাম, তো চাই যাম ব্লগটো। এইফালে অকণমান দেখুৱাম ইয়াত কি আছে। আৰু মই ওপৰৰ পৰা ইয়াৰ ঠিক এই ওপৰৰ পৰা মই দেখাম, একদম গোটেই ভিউটো দেখাম। ইয়াত তাত ফুলগছ কিমান ধুনীয়াকৈ লগাইছে। ত' এইবিলাক হৈছে ফুলগছ, সকলোখিনি ফুলগছ ইমান ধুনীয়াকৈ লগাইছে। আৰু এইটো ৰেলৱে মানে জংচনটো ভাল লাগিছে, কিবা এটা মানে পদক্ষেপ লৈছে। আৰু এইবিলাক চব ইমান ধুনীয়া ফুলগছ লগাইছে। আৰু কোন মানে ষ্টেচনত এনেকুৱা নকৰে, জংচন হয় ন বহুত ডাঙৰ, ইয়াত সকলো ট্ৰেইন ৰখে। চ' এনেকুৱা কৰিছে গাইছ। এইবিলাক হৈছে কেণ্টিন হয়, এইটো এতিয়া বাৰু বন্ধ আছে। এইবিলাক ফ্ৰিজ চিজ চব আছে। এইটো কেণ্টিন এতিয়া কৰোণাৰ বাবে বন্ধ কৰি থৈছে। আৰু বহুত দূৰ আহিছে, আৰু দেখাই যাম মই ওপৰৰ পৰা সকলোখিনি চাই যাম। আৰু সেইখন এখন মাললো ট্ৰেইন আছে, ৰখি আছে। ট্ৰেইনখন যাব আৰু এতিয়া যেতিয়া টাইম হ'ব সিহঁতৰ তেতিয়া গুচি যাব। এইখন বহুত দীঘল, এইবিলাক ট্ৰেইন বহুত দীঘল হয় মাল ট্ৰেইন। কিন্তু ইয়াততো ইঞ্জিন নাই, আগফালেও নাই, মানে ইঞ্জিন ইয়াত নাই, ইঞ্জিন বেলেগ টানি লৈ গৈছে চাগে। গাইছ এইফালেতো আৰু নাই, এইফালে একেই প্লেটফৰ্ম শেষ হ'ব। তেন্তে মই ওপৰত গৈ পেলাই দেখাম। ইয়াত পেচেঞ্জাৰ নেকি সুধো ৰ'ব। আপুনি পেচেঞ্জাৰ হয়? ক'ত যাব? ক'ত যাব? ক'ত যাব? কামাখ্যা। কামাখ্যা যাব। কেইটাত আহিব ট্ৰেইন? कितना में? रात को 2:50। तो राती 2:50 আহিব। अब से बैठे हैं, बोर नहीं हो गए? हाँ हाँ ठीक है बैठो। तो শুনিলে 2:50 আহিব ৰাতি ট্ৰেইন। চ' এতিয়াৰ পৰা বহি আছে কাৰণ দূৰৰ হ'ব পাৰে। চ' কামাখ্যা যাব। মই শুনিছোঁ এইটো বহুত ডাঙৰ ৰেল, যে একদম মজা লাগিছে আহি, নেক্সট লেভেল। আৰু এইটো হৈছে ৰেল জংচন হয়, আৰু ইয়াত মানে এখনো ট্ৰেইন বাকী নহয়, সৰুৰ পৰা ডাঙৰলৈ সকলো ট্ৰেইন ৰখে ইয়াত। ফ্লাইঅভাৰ ব'লকচোন, ইয়াৰ পৰা এতিয়া আৰু এইটো ফাৰ্ষ্ট মানে প্লেটফৰ্ম 1হে, ইয়াৰ পৰা 3টা প্লেটফৰ্ম যাব পাৰি। ইয়াৰ ওপৰত উঠি যাম, তলেদি যাব পাৰে, তলেদি নাযাওঁ, এইটো উঠি যাম। ব'লক উঠোঁ ওপৰলৈ। উঠি আছোঁ ওপৰলৈ, তো ব'লক তাত গৈ লগ পাওঁ, অলপ দেখাম। আৰু এইফালে যায় প্লেটফৰ্ম নাম্বাৰ 3 and 4। তো ব'লক প্লেটফৰ্ম নাম্বাৰ 2লৈ যাওঁ। এইফালে আছে প্লেটফৰ্ম নাম্বাৰ 2 and 3, আৰু আমি এতিয়া য'ত যাম সেইটো হৈছে প্লেটফৰ্ম নাম্বাৰ 4। এতিয়া গৈ আছোঁ, মানে সন্ধিয়া হৈছে আৰু অলপ মানে কোৱালিটিটো বেয়া আহিব, আৰু ইগন'ৰ কৰক কোৱালিটিটো। তেন্তে বন্ধুসকল এতিয়া মই গৈ আছোঁ যে হেৰি টিকেট ক'ত কাটে, য'ত টিকেট কাটে মই সেইটোৱে দেখাম। ত' মই টিকেট কটা কাউণ্টাৰলৈ গৈছোঁ, তো চাই লওক। গাইছ এইটো হৈছে টিকেট কাউণ্টাৰ। চ' ইয়াত মানে ভালকৈ মই সুধিলোঁ পাৰ্মিশ্যন ইয়াত মানে অলপ মানে ৰেষ্ট্ৰিকশ্যন আছে, আৰু এইটো কভিডৰ সময় চলি আছেতো। চ' মানে ইয়াত কমপ্লিটলি দেখাব নোৱাৰিম। চ' অকণমান দেখুৱাই দিছোঁ ন। এইটোৱে হৈছে টিকেট কাউণ্টাৰটো, এইটো হৈছে টিকেট কাউণ্টাৰ। ত' এইফালেদি আহি পেলাই ইয়াতে টিকেট কাটিব পাৰিব। চ' মানুহ নাই বৰ্তমান, ইয়াত অলপ ৰেষ্ট্ৰিকশ্যন আছে। চ' কমপ্লিট দেখাব নোৱাৰিম। চ' মানে অলপ এতিয়া মানে ৰিস্ক আছে, চ' নেদেখাওঁ। প্ৰায় সন্ধিয়াই হ'ল। ইয়াতে এনেই ট্ৰেইনবিলাক ইয়াতে আহি ৰখে, মানে ইয়াত ৰাঙাপাৰা নহ'লে ৰঙিয়া মানে ট্ৰেইনবিলাক এনেই ৰখি থাকে, আৰু টাইমত যাব। ইয়াতে বস্তুবিলাক মানে লুচুত হয়, ইয়াতো হয়। এইটোৱে বহুত ডাঙৰ মানে জংচনটো বহুত ডাঙৰ হয়, বিগ জংচন। চ' প্লেটফৰ্ম নাম্বাৰ আমি 4ৰ পৰা গুচি আহিলোঁ। প্ৰায় সন্ধিয়াই হৈছে এখন। চ' প্ৰায় সন্ধিয়া হৈছে, হ'লেও এখন ট্ৰেইন আহি আছে এতিয়া। আৰু এইফালে চাওক, বহুত ডাঙৰ জংচন হয়তো। চ' ট্ৰেইনবিলাক বহুত ট্ৰেইন ৰখি আছে ইয়াত। চ' হ'লেও এখন ট্ৰেইন সেইফালৰ পৰা আহি আছে, সেইখন নেকি। চ' মই ট্ৰেইনখন দেখুৱাব পাৰিলে দেখাম, নহ'লে আৰু বেয়া নাপাব।
আপোনালোকে হয়তো চাউণ্ড শুনিছে বাট প্লেটফৰ্ম নম্বৰ 2 বাট সন্ধিয়া হৈ গ'ল ন চ' আপোনালোকে দেখাত অলপ অসুবিধা পাব চ' তাত নাযাওক চ' এইখন এখন ট্ৰেইন এইফালে বহুত ট্ৰেইন এয়া চাওক এইবিলাক সেই ধেৰ ট্ৰেইন আছে চাওক ইমান ধুনীয়া লোকেশ্যনত আছোঁ চ' সন্ধিয়া হ'ল বাবে মই ইমান ক্লিয়াৰলি দেখুৱাব নোৱাৰিম চ' চৰি সেইটোত বেয়া নাপাব এইটো চাওক কি ধুনীয়াকৈ ট্ৰেইনবিলাক শাৰী শাৰী কৰি ৰাখি থৈছে আৰু ইয়াত বহুত মানে ট্ৰেক বহুত আছে আৰু বহুতো ট্ৰেক আছে তেন্তে এখন ট্ৰেইন আহি আছে বাট এতিয়া নহ'ব চাগে যদি মই পাৰোঁ দেখুৱাম সন্ধিয়া হৈছে চ' মই ইমান ভালকৈ দেখাব পৰা নাই তেন্তে প্লিজ মোক এইবিলাকৰ কাৰণে বেয়া নাপাব তেন্তে মই এইফালে দেখাইছোঁ ন চ' সেইটো চাইছে ট্ৰেইনটো এখন আহি আছে তেন্তে এতিয়া মই দেখাইছোঁ এইটোৱে হৈছে ৰাঙাপাৰা নৰ্থ ৰেলৱে জংচন গাইজ বহুত ডাঙৰ জংচন এইটো আপোনালোকে এইটো চাই লওক দুই চাইডৰ পৰা দুখন ট্ৰেইন আহিছে এটা সম্ভৱ ইঞ্জিন হয় আৰু এখন ট্ৰেইনেই আহিছে দুখন দেখাব নোৱাৰি চ' এইটো চাওক ফ্লাইঅভাৰ এইখন এখন ট্ৰেইন এখন যাব এতিয়া এইটো ইঞ্জিন হয় চ' এইখন যাব এতিয়া এইখনে বেলেগ এটা মানে বেলেগ ডবা লৈ পেলাই এইখন চাওক গৈছে এয়া চাওক চ' এইখনে এতিয়া বেলেগ ডবা লৈ পেলাই যাব চ' এইফালে দেখাইছোঁ এতিয়া বেলেগ ডবা লৈ পেলাই এখন ক'ত যায় নাজানো তো এইফালে যাব এইখন চাওক কি সুন্দৰ লাগিছে চ' এইখন সম্ভৱ ঘূৰি আহি সেইটো ছাইডৰ পৰা সেইটো ডবা লৈ পেলাই সেই গুচি যাব বন্ধুসকল ভিডিঅ'টো যদি অকণমান ভাল লাগিছে তেন্তে এটা লাইক কৰিবা আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যদি পাৰে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা তেন্তে বন্ধুসকল আজিলৈ এৰিছোঁ তেন্তে মই অতি সোনকালে আৰু এটা নেক্সট ভিডিঅ' মই লৈ আহিম তেতিয়ালৈকে বাই বাই